আপুনি বাইকেৰে কৰবালৈ গৈ আছে এঠাইলৈ মানে যাব ওলাইছে আপুনি বাইকত আৰু আপুনি আপোনাৰ তেলটো চেক নকৰাকৈ যাত্ৰাটো আৰম্ভ কৰিলে ভাবিলে যে আপোনাৰ বাইকত তেল আছে কিন্তু যেতিয়া আপুনি আধা ৰাস্তা গৈ পোৱাৰ পিছত আপোনাৰ তেল বাইকৰ শেষ হ'ল আৰু বাইকখন তাতে ৰখি গ'ল তাত ভাবক আপোনাৰ কিমান সমস্যা হ'ব কিন্তু আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ বাইকৰ তেল শেষ হোৱাৰ কথা নকওঁ আজি মই আপোনালোকক কি ক'ম আপোনালোকে নিশ্চয় থাম্বনেইলত গম পাইছে আৰু সেইখন হ'ল এখন এৰোপ্লেন যিখন এৰোপ্লেনৰ তেল শেষ হৈছিল ৪১,০০০ ফুট ওপৰত গতিকে কি হ'ল সেই এৰোপ্লেনখনৰ যিখন এৰোপ্লেনৰ অলপ আগতে মই ক'লো যে ৪১,০০০ ফুট ওপৰত তেল শেষ হৈ গৈছিল তাত থকা সকলো মানুহৰ মৃত্যু হ'ল নেকি বা সেই এৰোপ্লেনখন ধ্বংস হৈ গ'ল নেকি বা পাইলটে কেনেকুৱা কাম কৰিলে যে তাত এৰোপ্লেনখনৰ তেল শেষ হৈ যোৱাৰ পিছত নে পাইলটে পলালে এৰোপ্লেনখনৰ পৰা পেৰাচুট লৈ এই সকলোবিলাক তথ্য আপোনালোকক মই জনাবলৈ চেষ্টা কৰিম তো ভিডিঅ'টো নিশ্চয় বহুত ইণ্টাৰেষ্টিং হ'ব গতিকে আপুনি কতো স্কিপ নকৰাকৈ এই সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক সকলো কথা গম পাব যে কেনেকৈ হ'ব পালে তেল শেষ আৰু সেই এৰোপ্লেনখনৰ তেল শেষ হোৱাৰ পিছত কি কৰিলে পাইলটে বা এৰোপ্লেনখনৰ কি হ'ল সকলো কথা গম পাব আজিৰ এই ভিডিঅ'টোত তো বেছি দেৰি নকৰাকৈ আৰম্ভ কৰিছো আজিৰ এই ভিডিঅ'টো তো প্ৰথমতে কৈ লৈছো যে আমি যি যাত্ৰা কৰো আমি ধৰি লওক আমি ৰাস্তাত যাত্ৰা কৰিব পাৰো বাইকেৰে ট্ৰেইনত যাত্ৰা কৰিব পাৰো কিন্তু আৰু এৰোপ্লেনতো যাত্ৰা কৰিব পাৰো কিন্তু সকলোতকৈ যেটো সেফ যাত্ৰা হেতু হল এৰোপ্লেনত কাৰণ তাত দুৰ্ঘটনা হোৱাৰ চান্সটো বহুত কম থাকে বাকিবোৰতকৈ কাৰণ আমি ৰাস্তাৰে গলে গাড়ীৰ এক্সিডেন্ট হ'ব পাৰে বা ট্ৰেইনেৰে গলেও আমাৰ এক্সিডেন্ট হোৱাৰ চান্সটো থাকে কিছু পৰিমাণে কিন্তু যেতিয়া আমি আকাশেৰে যাও অৰ্থাৎ এৰোপ্লেন এখনত যাও তেতিয়া আমাৰ এক্সিডেন্ট হোৱাৰ পৰিমাণটো বহুত কম হয় আৰু বহুত কমি যায় কাৰণ তাত বেলেগ বস্তু নাথাকে কেৱল সেই এৰোপ্লেনখনত থাকে গতিকে আজিকালি টেকনলজি বহুত আগবাঢ়ি গৈছে গতিকে এৰোপ্লেনটো এতিয়াৰ সময়ৰ মানে সকলোতকৈ সেফ জাৰ্নি বুলি মানে সকলোৱে কৈছে আৰু তাৰ কাৰণে আমাৰ এই পৃথিৱীত প্ৰতিদিনে 10 লাখখন এৰোপ্লেন অহা যোৱা কৰে এঠাইৰ পৰা এঠাইলৈ আৰু আমাৰ ইণ্ডিয়াতে প্ৰায় ৭০,০০০ৰ পৰা ৮০,০০০খন এৰোপ্লেন অহা যোৱা কৰে অৰ্থাৎ মানুহ অনা নিয়া কৰিবলৈ ডেইলি ব্যৱহাৰ কৰা হয় আমাৰ ইণ্ডিয়াতে আৰু আজি যি মই আপোনালোকক কম এইটো কথা যে কেনেকৈ তেল শেষ হ'ব পালে ৪১,০০০ ফুট ওপৰ সেইটো জানিবলৈ আমি যাব লাগিব সময়ৰ অলপ আগলৈ অৰ্থাৎ 1983 চনলৈ আৰু 1983 চনত আৰু এই এৰোপ্লেনখনৰ নাম আছিল এয়াৰ কানাডা 143 আৰু এই এৰোপ্লেনখনতে শেষ হৈছিল তেল ৪১,০০০ ফুট ওপৰত মাটিৰ পৰা আৰু কেনেকৈ হৈছিল তেল শেষ হোৱাৰ আগদিনাখন এই যিখন এৰোপ্লেন আছিল এই এৰোপ্লেনখনে টৰ্নেডোৰ পৰা এডমণ্টনলৈ যাত্ৰা কৰিছিল আৰু এই এডমণ্টনতে এই এৰোপ্লেনখনৰ মানে ৰেগুলাৰ চেকআপ কৰা হয় যে এৰোপ্লেনখন ঠিকে আছে নে নাই আৰু পিছদিনা ৰাতিপুৱা এই এৰোপ্লেনখন মানুহবিলাকক উঠাই লৈ মন্ট্ৰিয়াললৈ গুচি গৈছিল আৰু মন্ট্ৰিয়াল গৈ পোৱাৰ পিছত তাত যিবোৰ মানে এৰোপ্লেনৰ পাইলট থাকে সেই পাইলট বিলাক চেঞ্জ কৰা হৈছিল আৰু তাত আহিছিল নতুন পাইলট যাৰ নাম আছিল ৰবাৰ্ট পিয়াৰছন আৰু তাত যিবোৰ সকলো মেম্বাৰ আছিল ফ্লাইটত কাম কৰা সেই সকলোবোৰ চেঞ্জ কৰা হৈছিল আৰু তাত অৰ্থাৎ মন্ট্ৰিয়ালত নতুন পাইলট দুজন আহিছিল এজনৰ নাম আছিল ৰবাৰ্ট পিয়াৰছন আৰু তেওঁৰ লগৰ আৰু এজন আছিল কিন্তু ৰবাৰ্ট পিয়াৰছন মেইন পাইলট আছিল আৰু লগত যিবোৰ তেওঁলোকৰ মেম্বাৰ আছিল সেই সকলোবোৰ আগৰ ষ্টাফটো গুচি গৈ নতুন এটা মানে ষ্টাফ আহি গৈছিল এই এয়াৰ কানাডা 143 এৰোপ্লেনখনত আৰু তেতিয়া তেওঁলোকে মানুহ ৬১ জন মানুহক লৈ টেক অফ কৰিলে মন্ট্ৰিয়ালৰ পৰা আৰু ওপৰত প্ৰায় মাটিৰ পৰা ৪১,০০০ ফুট ওপৰত ৰবাৰ্ট পিয়াৰছন এটা সিগনেল পালে যে তেওঁলোকৰ যিখন এয়াৰ কানাডা 143 এৰোপ্লেন আছিল সেই এৰোপ্লেনখনৰ বাও ইঞ্জিনটো অৰ্থাৎ বাওফালে থকা পাখিৰ তলত যিটো ইঞ্জিন আছিল সেই ইঞ্জিনটো হঠাতে বন্ধ হৈ গ'ল আৰু তেওঁ ভাবিলে যে কিবা কাৰণত বিজুতি হ'ব পাৰে আৰু তাৰ কাৰণে এই ইঞ্জিনটোৱে কাম কৰা নাই অৰ্থাৎ বাওফালৰ ইঞ্জিনটোৱে কাম কৰা নাই তাৰ কাৰণে তেওঁ ভাবিলে যে ওচৰৰ যিখন মানে ওচৰত এয়াৰপোৰ্ট আছে সেই এয়াৰপোৰ্টত আমি অলপ এমাৰ্জেন্সি লেণ্ডিং কৰাই দিম কিন্তু তাৰ অলপ কেইমিনিটমান পিছতে সোঁহাতৰ যিটো ইঞ্জিন আছিল অৰ্থাৎ যিটো ৰাইট ইঞ্জিন আছিল সেইটোও কাম কৰিব বন্ধ কৰি দিলে তেতিয়া ৰবাৰ্ট পিয়াৰছন যিজন পাইলট আছিল সেই পাইলটজনে বহুত ভয় খালে আৰু পিছত তেওঁ সিগনেলত চাই চেক কৰি গম পালে যে তেওঁলোকৰ যিখন এৰোপ্লেন আছিল ৪১,০০০ ফুট ওপৰত সেই এৰোপ্লেনখনৰ তেল শেষ হৈ গৈছিল অৰ্থাৎ কোনো ফুয়েলে নাই সেই এৰোপ্লেনখনত যাতে এৰোপ্লেনখন চলিব পাৰে গতিকে ভাবি চাওক কি পৰিস্থিতিৰ হ'ব আপুনি কৰবালৈ গৈ থাকিলে বাইকত যদি তেল শেষ হৈ যায় তেনেহলে বহুত টেনচন কিন্তু হিমান ওপৰত ৪১,০০০ ফুট ওপৰত যদি এৰোপ্লেন এখনৰ তেল শেষ হৈ যাব লগা হয় তেনেহলে কি পৰিস্থিতিৰ হ'ব বা কি কেনেকুৱা লাগিব তাত থকা মানুহবিলাকৰ আৰু তাত পেছেঞ্জাৰ আছিল ৬১ জন যাত্ৰী আৰু সেই ৬১ জন যাত্ৰীৰ
কিমান ভয় লাগিব পাৰে আপুনি ভাবি চাওক আপোনাৰ লগত যদি তেনেকুৱা কিবা হয় কেনেকুৱা এক্সপেৰিয়েন্স হ'ব আৰু এতিয়া তেল শেষ হোৱাৰ পিছত যিখন এৰোপ্লেন আছিল সেই ফ্লাইটখন ডাইৰেক্ট তললৈ অহা নাছিল কাৰণ ৪১,০০০ ফুট ওপৰত তেওঁলোকে যেতিয়া আগবাঢ়ি গৈ আছিল গৈ থকাৰ ফলত যিটো মানে টাৰবাইন আছিল সেই টাৰবাইন দুটা ঘূৰি আছিল কাৰণ টাৰবাইনটো ঘূৰাৰ বাবেহে মানে প্লেনত ইলেক্ট্ৰিচিটি প্ৰডিউচ হয় বা প্লেনখন আগুৱাই যাব পাৰে আৰু টাৰবাইনটো তেতিয়া ঘূৰি আছিল কেৱল মানে বতাহৰ বলত অৰ্থাৎ বতাহ যিবোৰ বলি আছিল সেই বতাহবিলাক টাৰবাইনৰ মাজেৰে পাৰ হৈ গৈছিল আৰু পাৰ হৈ যোৱাৰ ফলত এৰোপ্লেনখনত কিছু পৰিমাণে লাইট উৎপন্ন হৈছিল বা এৰোপ্লেনখন চলিব পৰাকৈ উৎপন্ন হৈছিল বিজুলী কিন্তু তেওঁলোকৰ হাতত বেছি সময় নাছিল কাৰণ ইমানো পাৱাৰ পোৱা নাছিল ইঞ্জিনে যে এৰোপ্লেনখন বহু টাইমলৈ ওপৰত উৰাই থাকিব পাৰিব অৰ্থাৎ তেওঁলোকৰ যিটো ডেষ্টিনেশ্যন আছিল তেওঁলোকে মানে মন্ট্ৰিয়েলৰ পৰা যলৈ যাব লগা আছিল সেই ঠাইডোখৰ পাইপ যাই পাব তেনেকুৱা নহয় আৰু তেওঁলোকে ভাবিলে যে ওচৰত যিটো একদম এয়াৰপোৰ্ট আছে সেই এয়াৰপোৰ্টত আমি এই এৰোপ্লেনখনৰ ইমাৰ্জেন্সি লেণ্ডিং কৰাম আৰু তাকে ভাবি তেওঁলোকে যিজন ৰবাৰ্ট পিয়াৰছন নামৰ পাইলটজন আছিল সেই পাইলটজনে এৰোপ্লেনখনৰ লেণ্ডিং গিয়াৰ জোৰ অৰ্থাৎ এৰোপ্লেনখন লাহে লাহে তললৈ নমাব ধৰিলে আৰু তললৈ নমোৱাৰ পিছত তেওঁলোকে ক্যালকুলেট কৰি গম পালে তেওঁলোকৰ যিজন মানে আৰু লগত এজন আৰু পাইলট আছিল সেই পাইলটজনে ক্যালকুলেট কৰিছিল যে তেওঁলোকে কিমান স্পিডত তললৈ গৈ আছে বা তেওঁলোকে এইটো স্পিডত গলে সেই এয়াৰপোৰ্টটো যাই পাব নে নাই কাৰণ তেওঁলোকৰ হাতত কোনো মানে ইনস্ট্ৰুমেন্ট নাছিল যে তেওঁলোকে মাটিৰ পৰা কিমান ওপৰত আছিল জাস্ট তেওঁলোকে এইটো গম পাইছিল যে তেওঁলোকে ৪১,০০০ ফুট ওপৰত আছিল তেল শেষ হোৱাৰ কিছু সময় আগতে গতিকে তেতিয়া তাৰ পৰা যেতিয়া তেওঁলোকে তললৈ নামি আহিছিল তেওঁলোকক ইন্ডিকেট কৰা কোনো বস্তু নাছিল কাৰণ প্লেনখনত ইলেক্ট্ৰিচিটি নাছিল অৰ্থাৎ কোনো তেলে নাই গতিকে তেল নোহোৱাৰ বাবে প্লেনখন যেতিয়া লাহে লাহে তললৈ নমাব ধৰিলে নমাওতে তেওঁলোকৰ যিটো কন্ট্ৰোল ৰুম আছিল কন্ট্ৰোল ৰুমৰ পৰা কিছু সিগনেলত গম পালে যে তেওঁলোকৰ প্লেনখন যিমান স্পিডত তললৈ নামি আছে সিমান স্পিডত আগবাঢ়ি থকা নাই অৰ্থাৎ বেছি তললৈ নামি আছিল কিন্তু কমকৈহে আগবাঢ়ি আছিল আৰু এইটো স্পিডত তেওঁলোকে যেটো কাখৰ এয়াৰপোৰ্ট আছিল সেই এয়াৰপোৰ্টটো লৈ গৈ নাপায় কিন্তু এই যে এৰোপ্লেনখনৰ তেল শেষ হল বুলি কলো এই এৰোপ্লেনখনৰ তেল শেষ হবলৈ পালে কেনেকৈ বা তেল তেওঁলোকে নভৰালে নেকি যে মন্ট্ৰিয়েলত ৰখাৰ পিছত তেল নভৰালে নেকি তেল নিশ্চয় ভৰাইছিল কিন্তু কানাডাত সেইটো সময়ত অৰ্থাৎ 1983 চনত দুটা ইউনিট ব্যৱহাৰ কৰা হৈছিল যিকোনো বস্তু জুখতে এতিয়া যেনেকৈ এসআই ইউনিট অল ওয়াৰ্ল্ডত চলে তেনেকৈ তাত তেওঁলোকৰ তেতিয়াৰ সময়ত মানে দুটা ইউনিট চলি আছিল আৰু জাস্ট এটা নতুন ইউনিট তেওঁলোকৰ তাত আহিছিল আৰু যেতিয়া পাইলটে এটা ইউনিট ধৰি কৈছিল যে ইমানখিনি আমাক তেল দিয়ক তেতিয়া তেওঁলোকে যিবোৰ মানুহে মানে তেল ভৰোৱাৰ দায়িত্ব আছিল তেওঁলোকে ভাবিলে যে এইটো আমাৰ আগৰ ইউনিটত চলি থকা এৰোপ্লেন কি জানি কাৰণ এৰোপ্লেন বিলাকতো সেই ইউনিটটো ব্যৱহাৰ কৰা হৈছিল কিছুমান এৰোপ্লেনত মানে নতুন ইউনিটটো ব্যৱহাৰ কৰা হৈছিল আৰু কিছুমানত আগৰ ইউনিটটোৱে ব্যৱহাৰ কৰি থকা হৈছিল কিন্তু এইখন ফ্লাইটত আগৰ ইউনিটটো ব্যৱহাৰ কৰি থকা নাছিল নতুন ইউনিট বিলাক আহিছিল তো তাৰ বাবে তেওঁলোকে তেল ভৰাওতে ভুল কৰিলে অৰ্থাৎ পাইলটে যিমানখিনি তেল ভৰাব দিছিল তাৰ আধাহে ভৰাইছিল তাত তেল আৰু পাইলটেও কোনো চেক নকৰাকৈ তেওঁলোকক মানে কনফাৰ্মেশনটো দি দিছিল যে আমাৰ এৰোপ্লেনখনত তেল সম্পূৰ্ণ হৈ গৈছে গতিকে তাৰ বাবে আহিল মেইন প্ৰবলেমটো আৰু আধা দূৰ গৈ পোৱাৰ পিছতে নিজৰ ডেষ্টিনেশ্যন গৈ পোৱাৰ যিটো আধা ৰাস্তাতে সেই এৰোপ্লেনখনৰ তেল শেষ হৈ গল আৰু এইটোই আছিল মেইন কাৰণ যে এৰোপ্লেন এখনৰ তেল কেনেকৈ শেষ হ'ব পালে তো তেওঁলোকে যেতিয়া মানে ভাবিলে যে তেওঁলোকে তো তাত গৈ নাপায় যিটো মানে ওচৰৰ এয়াৰপোৰ্ট আছে তো এয়াৰপোৰ্টলৈ গৈ নোপোৱাৰ ফলত তেওঁলোকে ভাবিলে যে দুয়োটা ইঞ্জিন যদি এৰোপ্লেন এখনৰ বন্ধ হৈ যায় তেনেহলে কি কৰিব লাগিব আৰু তেওঁলোকে যি পাইলট দুজনে এয়াৰ কানাডা 143 ফ্লাইটখনৰ যিখন মানে মেনুৱেল আছে ইমাৰ্জেন্সি মেনুৱেল সেইখন উলিয়ালে আৰু উলিয়াই তেওঁলোকে চাব ধৰিলে যে ইঞ্জিন দুটা হঠাতে বন্ধ হৈ গলে অৰ্থাৎ তেল শেষ হৈ গলে তেওঁলোকে কি কৰিব পাৰিব কিন্তু তেওঁলোকৰ দুৰ্ভাগ্যৰ কথা আছিল যে যিখন মেনুৱেল আছিল সেই মেনুৱেলখনতো কোনো কথাই লিখা নাছিল যে এৰোপ্লেন এখনৰ তেল শেষ হলে কি হ'ব ওপৰত কাৰণ তেতিয়ালৈকে মানে কোনো এৰোপ্লেনত তেনেকুৱা পৰিস্থিতি আহাই নাছিল গতিকে যিসকলে মানে মেনুৱেলখন বনাইছিল তেওঁলোকে এইটো কোনো গুৰুত্বই নিদিলে কাৰণ তেলটো সকলোৱে ভৰাই লৈ যায় গতিকে তেল ওপৰত কেনেকৈ শেষ হ'ব পাৰে গতিকে তেওঁলোকৰ হাতত এতিয়া কোনো উপায় নাছিল জাস্ট আছিল কেৱল তেওঁলোকৰ এক্সপেৰিয়েন্স তেওঁলোকে যিমান দিন মানে ফ্লাইট উৰুৱাইছিল সেইটো এক্সপেৰিয়েন্স লৈয়ে তেওঁলোকে এটা অতি সোনকালে ডিসিশন ল'ব লগা হৈছিল কাৰণ তেওঁলোকৰ ফ্লাইটখন বহুত স্পিডত তললৈ নামি গৈ আছিল আৰু নামি গৈ থকাৰ পিছতে যিজন ৰবাৰ্ট পিয়াৰছন নামৰ পাইলট আছিল সেই পাইলটজনৰ এটা এয়াৰপোৰ্টৰ কথা মনত পৰিল যাৰ নাম আছিল গিমলি আৰু সেই গিমলিতে তেওঁ কেইবছৰমান আগতে কাম কৰিছিল অৰ্থাৎ তেওঁ আৰম্ভণিতে সেই গিমলিত কাম কৰিছিল গিমলি এয়াৰপোৰ্টত আৰু সেই গিমলি এয়াৰপোৰ্টটো ওচৰতে আছিল কিন্তু ইয়াত আৰু এটা প্ৰবলেম আহি পৰিছিল যে সেই গিমলি এয়াৰপোৰ্টটো এতিয়া
উঠাই দি তাত কাৰ ৰেচিঙৰ ষ্টেডিয়াম এখন পাতি দিছিল আৰু সেইটো গম পোৱা নাছিল তেওঁলোকৰ সকলোৱে আৰু পাইলটে গম নোপোৱাকৈ যেতিয়া গিমলি এয়াৰপৰ্টৰ ফালে প্লেনখন লৈ গ'ল তেওঁলোকে দেখিলে যে তাত কাৰ ৰেচিং হৈ আছে তেওঁলোকে যেতিয়া গিমলিৰ ফালে লৈ গ'ল তেতিয়া দেখিলে তেওঁলোকে যে তাত এতিয়া এখন ৰেচিং ষ্টেডিয়াম হৈ পৰিছে তাত এয়াৰপৰ্টৰ ঠাইত তাত এতিয়া ৰেচিংহে কৰা হয় আৰু তেতিয়া তেওঁলোকে ভাবিছিল যে কোনো কথা নাই আমি কাৰ ৰেচিং কৰা ঠাইত হলেওটো লেন্ডিং কৰিব পাৰিম কিন্তু যদিহে সেই সময়ত কোনো কাৰ ৰেচিং হৈ নাথাকে কাৰণ কাৰ ৰেচিং যদি হৈ থাকে তেনেহলে তাত বহুত মানুহ থাকিব তো কাৰ ৰেচিঙৰ ওপৰত কেনেকৈ এৰোপ্লেনখন লেন্ড কৰিব কিন্তু এইটো তেওঁলোকৰ এটা দুৰ্ভাগ্যৰ কথা আছিল যে সেই সময়ত গিমলিৰ সেই কাৰ ৰেচিং ষ্টেডিয়ামখনত সেই সময়ত চলি আছিল এটা কাৰ ৰেচ কিন্তু তেওঁলোকৰ সাইডত এটা ৰাস্তা আছিল সেই ৰাস্তাটোত কোনো ৰেচ হৈ থকা নাছিল আৰু এই পাইলটে ভাবিলে ৰবাৰ্ট পিয়াৰছন নামৰ পাইলটজনে ভাবিলে যে আমি তাতে এৰোপ্লেনখন লেন্ড কৰিম কিন্তু এৰোপ্লেনখনৰ কোনো শব্দ হৈ থকা নাছিল আৰু এৰোপ্লেনখনৰ লগত কোনো লাইটো নাছিল যেহেতু এৰোপ্লেনখনৰ দুয়োটা ইঞ্জিনে বন্ধ হৈ গৈছে গতিকে ষ্টেডিয়ামত থকা মানুহবিলাকৰ কোনো আইডিয়াই নাছিল যে তেওঁলোকৰ ফালে কি আহি আছে আৰু যদি অলপো কিবা এটা ভুল হৈ যায় তেনেহলে গোটেই ষ্টেডিয়ামখনতে ব্লাষ্ট হৈ গল হয় কাৰণ এৰোপ্লেনখন ব্লাষ্ট হৈ যোৱাৰ চান্সটো বহুত আছিল আৰু লাহে লাহে তেনেকৈ পাইলটজনে এৰোপ্লেনখন যেতিয়া তললৈ লেন্ড কৰাৰ সময়ত তেওঁ লেন্ডিং গিয়াৰ তললৈ ডাউন কৰিলে আৰু ডাউন কৰাৰ ফলত পিছৰ চকা দুটা ধুনীয়াকৈ নামি গল আৰু আগৰ যিটো চকা আছিল সেই চকাটো নমাবলৈ চেষ্টা কৰিলে কিন্তু ইয়াত আৰু এটা সমস্যা আহি পৰিল যিটো চকাবিলাক তললৈ নমোৱাৰ লগে লগে লক হৈ যায় পিছৰ চকা দুটাটো ঠিকে লক হল কিন্তু আগৰ যিটো চকা আছিল সেই চকাটো ভালকৈ লক হ'ব নাপালে কাৰণ তাত কোনো ইলেক্ট্ৰিচিটি নাই আৰু চকাটো লক কৰাৰ কাৰণে এই যিটো পাৱাৰ আছে এই পাৱাৰটো কোনো মানে পৰ্যাপ্ত নহয় কাৰণ ওপৰত থাকতে তেওঁলোকৰ যিটো টাৰবাইন আছিল বতাহৰ স্পিডত বহুত স্পিডত ঘূৰি আছিল তো তাৰ বাবে তেওঁলোকৰ ইলেক্ট্ৰিচিটি প্ৰডিউস হৈ আছিল কিন্তু যেতিয়া তললৈ লাহে লাহে নামি আহিল তেতিয়া বতাহৰ গতিটো কমি গল আৰু কমি যোৱাৰ ফলত তেওঁলোকৰ এৰোপ্লেনখনৰ ইলেক্ট্ৰিচিটিটো পাৱাৰটো কমি গল আৰু পাৱাৰটো কমি যোৱাৰ বাবে তেওঁলোকৰ যিটো আগৰ চকা আছিল এৰোপ্লেনখনৰ সেইটো ভালকৈ লক হ'ব নাপালে কিন্তু তেওঁলোকৰ এতিয়া হাতত একো উপায় নাছিল গতিকে তেওঁলোকে মানে পাইলট দুজনে এৰোপ্লেনখন লেন্ড কৰাব যেটো নমাইছিল গতিকে তেওঁলোকেটো আৰু ওপৰলৈ উঠিব নোৱাৰে গতিকে তেওঁলোকে এৰোপ্লেনখন তেনেকৈ এই যেটো ৰেচিং লাইন আছিল সেই লাইনটোত নমাবলৈ চেষ্টা কৰিলে আৰু নমোৱাৰ লগে লগে এই যেটো তেওঁলোকৰ প্ৰথম হুইলটো অৰ্থাৎ প্ৰথম চকাটো লক নহলে তাৰ কাৰণে তেওঁলোকৰ বহুত লাভ হল কাৰণ এই যেটো চকাটো মাটিত খুন্দা খোৱাৰ লগে লগে চকাটো আৰু ভিতৰলৈ সোমাই গল আৰু সোমাই যোৱাৰ পিছত প্লেনখনৰ আগৰ ফালটো গোটেই মানে মাটিত চুচৰি যাব ধৰিলে আৰু তাৰ ফলত প্লেনখনৰ বহুত ঘৰ্ষণ উৎপন্ন হল আৰু ঘৰ্ষণ উৎপন্ন হোৱাৰ পিছত পাইলটে প্ৰয়োগ কৰিলে ব্ৰেক আৰু ব্ৰেক প্ৰয়োগ কৰাৰ পিছত যেটো মানে লেন্ডিং গিয়াৰ আছে সেই লেন্ডিং গিয়াৰটো ভাঙি গল আৰু ভাঙি গৈ গোটেই প্লেনখন মানে সেই ৰাস্তাটোত আহি গল আৰু ৰাস্তাটো আহি যোৱাৰ পিছত চকাৰ নোহোৱাকৈ তলৰ যেটো প্লেনৰ মেইন পাৰ্ট আছিল সেই মেইন পাৰ্টটো তলত মাটিতে চুচৰি যাব ধৰিলে আৰু চুচৰি গৈ অলপ সময়ৰ ভিতৰতে এৰোপ্লেনখন ৰখি গল আৰু এনেকৈ প্ৰায় 61 জন মানুহৰ হৈতে ফ্লাইটত থকা বিভিন্ন মেম্বাৰ যিসকলে মানে কাম কৰি আছিল সেই সকলৰ জীৱন ৰক্ষা পৰিল আৰু যদি তেতিয়া সেই সময়ত এৰোপ্লেনৰ এই যেটো প্ৰথম হুইলটো লক হলে হয় বা তেওঁলোকৰ চকাটো যদি কাম কৰি থাকিলে হয় তেনেহলে তেওঁলোকৰ এই এৰোপ্লেনখন কি জানি ধ্বংস হৈ গলেহেতেন কাৰণ তেওঁলোকৰ যেটো ব্ৰেক আছিল সেই ব্ৰেকে ভালকৈ কাম কৰা নাছিল যেহেতু তাত পাৱাৰ নাছিল আৰু যেতিয়া চকাটো ঘূৰি থাকিব বহুত স্পিডত তেতিয়া চকাটো ঘূৰি থকাৰ ফলতে এৰোপ্লেনখন গৈ মানুহ যত ষ্টেডিয়ামত চাই আছিল তাত গৈ খুন্দা মাৰিব পাৰিলে হয় আৰু তেনেকৈ বহু মানুহৰ মৃত্যু হলাক হয় কিন্তু যেতিয়া এৰোপ্লেনখন এতিয়া ৰখি গল এনেকৈ এৰোপ্লেনখনৰ মানে চকাটো যেতিয়া সোমাই গৈ এৰোপ্লেনখনৰ যেটো মেইন পাৰ্ট আছে এই মেইন পাৰ্টটো মাটিত টাচ হোৱাৰ ফলত এৰোপ্লেনখনৰ ঘৰখনটো বহু পৰিমাণে বাঢ়ি গল আৰু বাঢ়ি যোৱাৰ ফলতে এৰোপ্লেনখন অতি সহজতে ধুনীয়াকৈ ৰখি গল আৰু ইয়াত কোনোজন মানুহৰে মানে মৃত্যু নহল সৰু সৰু কিছুমানৰ আঘাত পাইছিল কেইজনমান মানুহে কিন্তু তেওঁলোকৰ পিছত ঠিক হৈ গল কিন্তু এই যি দুজন পাইলট আছিল এই পাইলট দুজনৰ ভুলৰ বাবেহে এই কামটো হবলৈ পালে কাৰণ তেওঁলোকে কোনো চেক নকৰাকৈ তেলৰ কনফাৰ্মেশনটো দি দিছিল আৰু তাৰ বাবে এই পাইলট দুজনক কেইদিনমানৰ কাৰণে সাসপেন্ড কৰি দিলে এয়াৰ কানাডাৰ ফালৰ পৰা অৰ্থাৎ পাইলট দুজন কেইদিনমানলৈ ফ্লাইট উৰাব নোৱাৰা হল কিন্তু পিছত তেওঁলোকক এটা সন্মানেৰে মানে সন্মানিত কৰিলে যে তেওঁলোকে এই সময়তো তেওঁলোকে নাৰ্ভাস নহয় তেওঁলোকে ধুনীয়াকৈ ইমান কেইজন যাত্ৰীক যেহেতু তেওঁলোকে ধুনীয়াকৈ লেন্ড কৰিলে আৰু এৰোপ্লেনখনৰো বিশেষ একো ক্ষতি হ'ব নিদিলে অৰ্থাৎ প্ৰেজেন্স অফ মাইন্ড তেওঁলোকৰ বহুত ভাল আৰু তেওঁলোকক বেষ্ট পাইলটৰ কানাডাৰ 1983 চনত এটা এৱাৰ্ড দিলে গতিকে ভাবি চাওক আপোনালোকে কেনেকুৱা পাইলট আছিল সেই দুজন যি দুজনে ইমান হাজাৰ ফুট ওপৰত তেল শেষ হোৱাৰ পিছতো এৰোপ্লেন এখন
ধুনীয়াকৈ লেণ্ড কৰাবলৈ সক্ষম হ'ল কেৱল নিজৰ বুদ্ধিৰ ফলত তো আজিৰ এই ভিডিঅ'টোত আপোনালোকে নিশ্চয় গম পালে যে এৰোপ্লেনখনৰ কি হৈছিল ৪১,০০০ ফুট ওপৰত তেল শেষ হোৱাৰ পিছত তো ভিডিঅ'টো ভাল লাগিলে সকলোলৈ শ্বেয়াৰ কৰি দিব কাৰণ এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ' মই আপোনালোকৰ মাজলৈ সদায় লৈ আহিবলৈ চেষ্টা কৰি থাকোঁ আৰু লাইকৰ টাৰ্গেট দিছোঁ ৫০টা লাইক আপোনালোকে কমপ্লিট কৰি দিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি চাইডত থকা বেল আইকনটো দবাই দিব আজিলৈ ইমানে বাই বাই